स्टुडिअ आं सन्दना इस्लारि बिटिआरआव टिकादारफोरनि खामानि मावनायाव जाख्ल'नाय सोमजिदों नामा बिटिआरनि मावफुं सोद्रोमा राकेश ब्रह्मनि गोख्रों नोजोर बिटिआर ओनसोलाव जाख्ल'नाय गैयै आरो मोजां खुंथाय लाबोगोन होनना खोथा होबोदों प्रमद बर' दैदेननाय सोरखारा जायनि थाखाय मोनफ्रोम खामानि मावनायनि फारसे गोख्रों नोजोर लाखिनायखौ नुनो मोन्दों थिग बेबायदिनो बाक्सा जिल्ला 24 नं मसलपुर बिटिआर बियाबनि गेरुवापारा गामिनि बीर दैमालु एमइ फरायसालिनि सोरगिदिं वाल लुनाया दान मोनसे जायैयावनो गावनो लानायखौ नुनो मोननाय जादोंमोन दान मोनसे जायैयावनो एबा लुफुंबाय थानाय समावनो गुबुन फारसेथिंजाय फरायसालिनि वाल गावस्रानो लानायखौ नुनानै गामिनि रायजोफोरा अजद दैखांनाय बायदियै बिटिआरनि गोख्रों मावफुं सोद्रोमा राकेश ब्रह्मआ वाल लुबाय थानाय जायगासिम नायगिदिंफैयो बेनिफ्राय बिथाङा ठिकादारफोरनि बेफोरबायदि गहैलु खामानि मावनायखौ गोख्रों राहा लायो बिथाङा आयेननि राहा लानानै खामानिखौ होबथायो आरो जायफोरा बे खामानिजों लोब्बा दङ बिसोरखौ आयेन बायदियै नायबिजिरनाय जागोन होननानैबो मिथिहोयो बीर दैमालु एमइ फरायसालि सामलाय आफादनि आफादगिरि बिथाङा मिथिहोदों दि मोनसे गोथार थानसालि बायदि फरायसालिनि थाखाय सफैनाय सोरगिदिं वाल लुनाया नांगौ बायदियै जायाखै बेवहाय जेरैबायदि रड इटा आरो सिमेन्ट होनो नांगौ बेफोरखौ खम बेसेननिसो होदों जायनि थाखाय दान मोनसे जायैयावनो गावस्रानो लानायखौ नुनो मोन्दों होननानै बिथाङा फोरमायथियो लोगोसेनो बिथांमोनहा बिटिआरआव मोजां खुंथाय लाबोनो थाखाय मोनफ्रोम खामानिखौनो रायजोनि नांगौ बायदि मावफुंनानै होनो नांगौ होननानैबो दाबि खालामदों मसलपुरनिफ्राय दिबाजुराम गयारिनि खौरां আপোনালোকৰ ওচৰত ইয়াকে ক'ব বিচাৰিছোঁ আমি বীৰ दैमालु এমই স্কুলৰ গেৰুৱাপাৰা এই গাঁৱৰ এই শিক্ষা অনুষ্ঠানৰ কাৰণে এটা ৱাল আহিছে ৱালৰ ইষ্টিমেট বা স্কিম কাম চলিব বুলি আমি গম পাইছিলোঁ ভাৰ্বেলি আমি কথাতে শুনিছোঁ কিন্তু লিখিতভাৱে ৰিটেনলি আমি ইষ্টিমেট বা কোনো লেখা মেলা আমি কাগজ পত্ৰ দেখা পোৱা নাই কিমান টকাৰ ইষ্টিমেট কেনেকুৱা ৱাল আমি গম পোৱা নাই হোৱাৰেজ আমি স্কুল মেনেজিং কমিটিৰ মই স্বয়ং সভাপতি হৈও মই এইবিলাক জানা নাই কাৰণে মই SMC কমিটিক মই জনাব পৰা মোৰ উপায় অহা নাছিল তৎসত্ত্বেও ৱালটো আৰম্ভ কৰিছে উইদাউট ইনফৰমেশ্যন ন'টিছ বৰ্ড মানে ফ'ল' ন'টিছ বৰ্ডত ইনফৰমেশ্যন লিখিতভাৱে তেনেকুৱা এটা লিখা আমি দেখা নাই আৰু ফৰ্মেলি এটা থাকে কি আনুষ্ঠানিকভাৱে যি আনুষ্ঠানিক ফাউণ্ডেশ্যন ষ্ট'ন তেনেকুৱা আমি কৰা আমাৰ নজৰত দৃষ্টিগোচৰ হোৱা নাই সেইটো য'ত নেকি আমি স্কুল মেনেজিং কমিটিৰ হৈও এইবিলাক ইনফৰমেশ্যন আমি নাপালোঁ তাৰ পৰা কামটো আৰম্ভ কৰিব ধৰিলে আৰম্ভ হোৱাৰ লগে লগে পাব্লিকত ৰাইজৰ নজৰত পৰিল ৰাইজৰ নজৰত পৰাৰ লগে লগে ৱালটো যিমান ওপৰলৈকে উঠিব লাগিছিল উঠিলে বোধহয় উঠি পেলাই তাতে বনাই থকাৰ মাজতে বনোৱা কমপ্লিট হোৱাই নাই ফ্ৰণ্ট ছাইডৰ যিমানখিনি ৱাল বনোৱা হৈ গ'ল ফাট মেলিছে ফাট মেলা নজৰত পৰিলে ইতিমধ্যে বনোৱা কমপ্লিট হোৱাই নাই একমাহ হোৱাই নাই ৱাল তাতে ফাট মেলা দৃষ্টিগোচৰ হ'ল ৰাইজৰ পাব্লিকৰ নজৰত তেতিয়া এইটো কমপ্লেইন আমাৰ কমিটিৰ তাত আহিল এই কমিটিত অহাৰ লগতে লগে লগে পাব্লিকৰ পৰা নিশ্চয় ওপৰ মহলত গ'ল এইটো ওপৰ মহল মানে প্ৰশাসনৰ আমাৰ যি বিটিআৰ চৰকাৰৰ আমাৰ এই বিটিআৰৰ EM লোকেল EM আমাৰ এই লোকেল EM ছাৰৰ নজৰত দৃষ্টিগোচৰ হ'ল এইটো ইনফৰমেশ্যন গ'ল যে কি অনুপাতত এতিয়া ইঞ্জিনিয়াৰিং ৱৰ্কছ যিবিলাক ইঞ্জিনিয়াৰিং ৱৰ্কছ কি মেটেৰিয়েল কিমান প্ৰপৰ্চনৰ হ'ব লাগে নিশ্চয় হোৱা নাই তেখেতে অলৰেডি ইঞ্জিনিয়াৰিং ৱৰ্কছ কৰি ঠিকাদাৰী কৰি এক্সপিৰিয়েঞ্চ বহুত ভাল এক্সপিৰিয়েঞ্চ কৰি অহা মানুহ যিহেতু একবাৰ নজৰতে তেখেতে নিশ্চয় ধৰিব পাৰিছে তেতিয়া তেখেতে আহি পেলাই চালে আমিও গম পালোঁ এতিয়া দিব লাগিছিল 12 mm ৰড দিছে 8 mm নহ'লে 10 mm ৰড দিব লাগিছিল গেটত 16 mm তাতে 16 mm গেট দিলে যিমান মজবুত গেট হয় এইটো বাদ দি পেলাই তেখেতসকলে অলপ কম mm বা 12 বা 10 mm ৰড দিছে বোধহয় আৰু কোৱালিটি মেইনটেইন নকৰা কৰিব নোৱাৰা চিমেণ্ট বা কি ইটা বালি এইবিলাক শিলবিলাক প্ৰপৰ্চনত নিমিলাকে দিয়া যেন হ'ল নেকি আমিতো গম নাপাওঁ ফাট মেলা দেখিলে ৰাইজে দেখাৰ লগে লগে আমাক কমপ্লেইন দিছে দিয়াৰ পিছত আমি SMC কমিটি বহিম বুলি আমি মাতিছিলোঁ তেখেতসকলকো ইনফৰমেশ্যন দিয়া হৈছিল যিবিলাকে ঠিকাদাৰ কৰিছে
কনষ্ট্ৰাকশ্যনটো হাত দিছে তেখেতসকলক ইনফৰমেশ্যন দিছিলে আমাৰ হেডমাষ্টাৰ ছাৰৰ পৰা হেড ছাৰে মোক কোৱা মতে ইনফৰমেশ্যন তেখেতসকলৰ পৰাও পাইছে কি আমি মিটিং বহিব লাগে মিটিং বহি SMC বহি পেলাই তেখেতসকলক আমি NOC দিব লাগে NOCটো আমি বাৰু দিম এই হিচাপে দিম আমি আমাক ৱালটো লাগে আমাৰ ৱাল পোৱাত আমাক আপত্তি নাই কিন্তু ৱালটো যেনে ধৰণৰ হ'ব লাগে এই ধৰণৰহে ৱাল লাগে আমাক ইঞ্জিনিয়াৰিং যাতে ৱৰ্কছটো প্ৰব্লেম নহয় মজবুত হওক চিৰস্থায়ী হওক লাষ্টিং হওক তেনেকুৱা ৱালহে আমাক লাগে ঠিকাদাৰৰ নাম ফৰ্মেল ইনফৰমেশ্যন পোৱা নাই লিখিতভাৱে আমাক এটা ইষ্টিমেট দেখুওৱা নাই লেটাৰ দিয়া নাই একো লিখিত আকাৰে আমি পোৱা নাই যিহেতু ঠিকাদাৰৰ নাম মই ক'ব পৰা মোৰ পৰ্যায় নাই আমি গম পাওঁ তাৰমানে এই লোকেলৰ কেইটামান আৰু বাহিৰৰ কেইটামান লগ লাগি 4জনমান মানে বেৰোজগাৰ ল'ৰাবিলাকে লোৱা বুলি মই শুনিছোঁ কিন্তু ইনফৰমেশ্যন যিহেতু লিখিতভাৱে মই পোৱা নাই কেনেকৈ গম নাপাওঁ এই ক্ষেত্ৰত দুৰ্নীতি হোৱা বুলি আমাৰ বোধেৰে এইটো এটা অনুমান ৰাইজে যিহেতু কৈছে আমিও SMC কমিটিৰ পৰা হ'ব যেনেকুৱা হ'ব লাগিছিল তেনেকুৱা ৱাল যিহেতু হোৱা নাই তেতিয়াতো আৰু দুৰ্নীতিৰ কথা ক'লেও নক'লেতো এইটো নিজে প্ৰমাণ হৈ গ'ল আপোনালোকে ঠিকাদাৰৰ লগত কোনো দিনে মত বিনিময় কৰিবলৈ পোৱা নাই ৰাইট আমি ঠিকাদাৰৰ চেহেৰা ফেচ টু ফেচ আমি আজিলৈকে কথা আলোচনা বা দেখি হোৱা নাই মত বিনিময় কৰাটো দূৰৰে কথা কি বিচাৰে কিন্তু এতিয়া আমি বিচাৰোঁ আমাক ৱাল লাগে স্কুল এটা এই অনুষ্ঠান আমাৰ এটা আমি ধৰ্মীয় এটা মন্দিৰৰ নিচিনা এইটো যাতে ছেভ হয় এইটো লাগে আৰু এইকাৰণে চৰকাৰে দিছে BTR চৰকাৰে ধন্যবাদ দিছে BTR চৰকাৰক আৰু এই ৱালটো আমাক ছেফটি লাগে আৰু চিৰস্থায়ী লাগে আৰু দৰকাৰ অনুযায়ী ইষ্টিমেট বনাই পেলাই ইয়াত যদি যিহেতু বা ইয়াত যদি ইঞ্জিনিয়াৰিং ৱাৰ্কছৰ কিবা টেকনিকেলি ভুল হৈ গৈছে এই টেকনিকেলি ভুলটো শুধৰণি কৰি পেলাই এইটো আমাক মানে ভাল ব্যৱস্থা কৰি আকৌ এই ৱালটোকে আমাক মজবুত ৱাল লাগে এইটো আমি SMC কমিটিৰ পৰা আমাৰ আশা এটা